আমি সুদূৰ গোলাঘাটৰ পৰা উত্তৰ লখিমপুৰলৈ যাত্ৰা কৰিছোঁ। আহি ইতিমধ্যে গোলাঘাটৰ পৰা আহি যোৰহাট পাইছোঁহি। যোৰহাটৰ পৰা আমি নিমাতী ঘাটলৈ যাম। নিমাতীৰ পৰা আমি কমলাবাৰীৰ পৰা আমি লখিমপুৰ। আমাক নিমন্ত্ৰণ জনাইছে উপেন খাউণ্ড ডাঙৰীয়াদেৱে। তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি লখিমপুৰ ৰাইজৰ মৰম চেনেহ ল'বৰ বাবে আহি আছোঁ। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পালোহি। আমি ইতিমধ্যে ইয়াৰ পৰা যাত্ৰা কৰিম মাজুলীৰ পৰা আমি কমলাবাৰীৰ পৰা আমি যাত্ৰা কৰিম আকৌ লখিমপুৰলৈ। ইতিমধ্যে 2খন ফেৰী আমি পাৰ হ'ব লাগিব। সেয়েহে ভাল লাগিছে। মোৰ লগত আহিছে জীৱন কলিতা, দিগন্ত কোঁৱৰ, পিংকু বৰা, এজন পুৰা ব্যস্ত আছে, এজন পুৰা পদন্য হয়তো। সেয়েহে আমি কালি ঘূৰিব লাগিব। আজি অনুষ্ঠান ভাগ কৰি আমি কাইলৈ আকৌ যাত্ৰা কৰিম। এয়া আমাৰ পদন্য শইকীয়া, লখিমপুৰ যাবলৈ এৰি দিওঁ। এয়া চুলিমেন। জীৱন গাড়ী চাওঁ। আমি বৰ্তমান ফেৰীত বহিছোঁ। কিবা এটা কওক আপুনি। এয়া আমি ধুদা চাম মাজুলীত আছো। এতিয়া আমি অকণমান পাচাপ কৰিবলৈ গাড়ী ৰাখিছোঁ। এতিয়া ক'ত গৈছে আপুনি? এতিয়া আমি বালিচাপৰি আহি পাইছোঁহি। আৰু ইয়াৰ পিছত আমি গৈ আছোঁ ধুনাঘাট গৈ আছোঁ। ধুনাঘাটৰ পৰা আকৌ আমি লখিমপুৰ মগে এতিয়া আমি তিনি অকণমান সৰু পানী চুই দিওঁ। ব'লা। উত্তৰ লখিমপুৰৰ উপেন ডাঙৰীয়াদেৱে আমাক নিমন্ত্ৰণ কৰি আনিছে। খুব সুন্দৰ, ইয়াৰ পৰিৱেশটো খুব ভাল পাইছোঁ। আমি খন্তেক পাছতে ৰাইজক আমোদ দিবলৈ ওলাইছোঁ। ভগৱন্তই আশীৰ্বাদ কৰিব। জীৱন কলিতা, আমাৰ পিংকু ভাইটি আৰু আমাৰ পদন্য শইকীয়া, আমি গোটেইখিনি মিলি, আৰু দিগন্ত কোঁৱৰ আছে, সেয়ে আমি সকলোৱে মিলি উত্তৰ লখিমপুৰলৈ আমি গোলাঘাটৰ পৰা আহিছোঁ। A few moments later.
আহি আমি বৰ্তমান মাজুলী অফলা ঘাটত আমি ভাত খাবলৈ প্ৰস্তুতি কৰিছোঁ। ইতিমধ্যে আমাৰ বৌয়ে ভাত ঠিক কৰি আছে। আপোনালোকে সকলোৱে জানে বৌয়ে ভাত ঠিক কৰি আছে। আপোনালোকে সকলোৱে জানে যে মোৰ ঢোলৰ চাপৰত পৃথিৱী কঁপে। সেয়েহে আজি সুদূৰ লখিমপুৰত গৈ লখিমপুৰ ৰাইজৰ লগত যি ঢোলৰ চাপৰত মৰম চেনেহ শ্ৰদ্ধা পালোঁ কোনোদিন পাহৰিব নোৱাৰোঁ। আমাৰ অফলা ঘাট এয়া অফলা ঘাটত আমি বৰ্তমান জাহাজলৈ আহিছোঁ আৰু অলপ পাছত আমি যোৰহাট নিমাতী পামগৈ। সেয়ে আমি ভাতটো খাই লওঁ, খোৱাৰ পিছত আকৌ আপোনালোকক দেখাম, নহয় জানো? নামিলে এতিয়া ঘৰমুখে হয়নে? এয়া সৰু লখিমপুৰৰ পৰা আহিয়ে মই ঘৰত নামিছোঁ। আকৌ লগ পাম নিশ্চয় ঠিক আছে যাব। এয়া ঘৰলৈ যাওঁ মই। বাই 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 বাই।